দিছোঁ সেই হিচাপে শিৱয়েও আমাক সহায় কৰক, আপোনালোককো সহায় কৰক বা সহায় সহযোগিতাৰ মাজেৰে আমি মিলাপ্ৰীতি ভাৱেৰে এই অঞ্চলত উন্নতিৰ কাৰণে, শান্তিৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে যাতে আমি সদায় কাম কৰি যাব পাৰোঁ সেইটোকে মই কামনা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় আমাক সহায় কৰিব আশা কৰিছোঁ। আৰু আমিও ৰাইজলৈ যিখিনি পাৰোঁ, মই যি দলত আছোঁ এই দলতে থাকি ৰাইজক মই সদায় সেৱা আগবাঢ়ি যাম। আৰু এইখিনি কথাটোক মই আপোনালোকৰ ওচৰত আশাৰ মাজেৰে বা মনোবাঞ্ছা পূৰণ হওক বুলি মই শিৱ বাবালৈ সেৱা আগবঢ়াইছোঁ, কামনা কৰিছোঁ। এইখিনি কামনাটো যাতে শিৱ বাবাই সফলভাৱে মানুহে যেনেকুৱা কাম কৰি ৰূপায়ণ কৰে ঠিক তেনেকৈ নিশ্চয় শিৱ বাবায়ো শান্তিৰ কাৰণে, উন্নতিৰ কাৰণে, ৰাইজৰ কাৰণে আগবাঢ়ি যোৱাত যাতে সহায় কৰাটোৰ নামত সহায় কৰাটোকে সফলভাৱে ৰূপায়ণ কৰিব বুলি মই আকৌ ৰাইজৰ হৈ মোৰ লগত যেইকেইটা মানুহ আহিছে সেই সকলোৰো মনোবাঞ্ছা পূৰণ কৰা হওক বুলি শিৱ বাবালৈ মই আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ। আৰু এই প্ৰাৰ্থনাখিনিক আপোনালোকৰ হৈও মই প্ৰাৰ্থনা জনাইছোঁ। সেইখিনি কথাটো কৈ মই আপোনালোকৰ যি মনোবাঞ্ছা বা আপোনালোকসকলে মোলৈ যেতিয়া দিছিলে যি কথাটোক লৈ এই কথাটোক যাতে মই সক্ষম অনুযায়ী ভগৱানৰ নামত দিব পাৰোঁ সেইখিনি আশাটো ৰাখি মই মোৰ বক্তব্যটো এইখিনিতে সামৰিছোঁ। নমস্কাৰ।